हेलो दोस्तों वेलकम माय चैनल जयंत भाई এতিয়া আমি নৰুৱা মন্দিৰ যাব ওলাইছো বাকি আগত গল বাকি বাইক কিনিলে আমি এতিয়া মানে গাড়ী লৈ পেলাই গৈছে আমি এতিয়া মানে বাইক লৈ পেলাই যাম বলক লগৰ কেটা আগত ৰখি আছে ভিডিওটো আৰম্ভ কৰো বাইকখন লৈ পেলাই যাম আৰু বলক ঘৰলৈ গৈ ইয়াক লৈ আহিলো এতিয়া মানে বিন্দাছ আৰু নৰুৱা ললে যাম নৰুৱা থানা আমি প্ৰথম নৰুৱা থানৰ সন্মুখৰ মানে প্ৰথম যিখন গেটখন পাই গ'লেহি অলপ ভিতৰলৈ বলক এতিয়া প্ৰথমৰ পৰা দেখাম মানে কি কি আছে ভিতৰত আগতকৈ পৰিৱৰ্তন হ'ল মানে এতিয়া ভাল হ'ল চাবৰ কাৰণে বলক কি কি আছে ভিতৰত চাওঁগে আগত মানে এতিয়া 2 নম্বৰ যিখন গেট সোমাই যায় সেইখন পাই গ'লহি আমাৰ আগে চাওক একদম মাজত গৈ আছে ছাগলীটো বিন্দাছ কিউ গৈ আছে মানে একদম এতিয়া সন্মুখৰ এখন গেট পাই গ'লহি গেটৰ পিছৰ চাইডত কি আছে দেখাম ক'ত চাকি জ্বলাই ক'ত কি কৰে ইয়াত একোৱে নহয় ক'ত মানে খোৱা বোৱা ৰন্ধা কৰা গোটেইখিনি দেখাম বলক ইয়াত লিখা আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰুৱা থান আৰু ভিতৰত দেখাম কি কি আছে মজা বলক ভিতৰত দেখাম আৰু আপোনাৰ এইটো সাইডে য'ত দেখিছে এইপিনে শংকৰদেৱৰ ইয়াত মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানে ইয়াত আহি গা চা ধুইছিলে আৰু এইপিনে সেই ঘৰটো দেখিছে তাত মাছল প্ৰসাদ খোৱা বোৱা পৰা ধৰক আপোনাৰ ভোজ খোৱা আৰু কেতিয়া মানে এইটো প্ৰতিষ্ঠাপন হৈছিলে মানে সেইটো মানে আৰু চাওক ইয়াত লিখা আছে কেতিয়া হৈছিলে আৰু এইপিনে ভিতৰত চাওক কিমান ধুনীয়াকৈ একদম টাইলছ লগাই মানে আগতকৈ বহুত ধুনীয়া কৰিলে ৰং চং কৰি দিনে দিনে ধুনীয়া হৈ গৈ আছে এতিয়া ভিতৰত দেখাম বলক কি কি আছে পাই গ'লো এতিয়া মানে এইটো চাওক ইয়াতে আছে শংকৰদেৱে পানী খাই গা চা ধুইছিলে আৰু কি কি আছে মই ছাইডত কৈ যাম বলক ভিডিঅ'টো পানী চানী পৰা মই একদম দেখাই যাম এইপিনে এয়া মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱ এয়া সৰ্পৰ ওপৰত ধুনীয়াকৈ দেখুওৱা আছে আৰু এইটো চাইডে আছে বিষ্ণুৱে হাতী আছে চাইড আৰু চাওক কিমান ধুনীয়াকৈ পানীৰ মাজত সাগৰৰ মাজত এয়া হাতী আৰু এইটো চাইডে আছে আপোনাৰ মানে এয়া আপোনাৰ কেকেটৰ নিচিনা কি হয় নামটো নাজানো বাৰু আকৌ এইপিনে চাওক এয়া সৰ্পৰ কৃষ্ণ আৰু বসুদেৱ আৰু এইপিনে চাওক আপোনাৰ পুতনাবধ শ্ৰীকৃষ্ণৰ বাল্যকালত এয়া গোবৰ্ধন পৰ্বত ধুনীয়াকৈ আপোনাৰ দেখুৱাইছে ধুনীয়াকৈ বনাইছে আৰু এইপিনে চাওক ইয়াত জটায়ু তাৰপিছত এইপিনে চবেই ফটো চটো উঠি আছে এইপিনে সাপ ধুনীয়াকৈ বনোৱা আছে মানে কালিয়া দমন তাৰপিছত এইটো চাইডে আকৌ আপোনাৰ চাওক ধুনীয়াকৈ মানে ভিতৰত পানী খোৱা যিটো পুখুৰীটো পাৰবিলাক চাওক কেনেকৈ বনোৱা আছে ধুনীয়াকৈ মানে গছৰ নিচিনাকৈ আৰু কুঁৱাটো চাওক দ আছে বহুত দ আছে পানীটো অকণমান নিচিনা হৈ আছে আৰু এইপিনে এডাল কি বস্তু পানী হেৰি কৰাটো ন আমাৰ ঘৰটো থাকে ন কিবা ঢেঁকী নে কি বুলি কয় আৰু ইয়াত পাৰবিলাক চাওক কিমান ধুনীয়াকৈ মজ্জাছে বনাইছে এতিয়া ইয়াত দেখুৱা চালোঁ বাহিৰত ক'ত কি বনায় কেনেকৈ কি কৰে সেইখিনি দেখাওঁ অলপ বাহিৰৰ চাইডখিনি দেখাওঁ ক'ত খানা বনায় ক'ত চাকি জ্বলায় ক'ত কি কৰে বাচন বৰ্তন ক'ত পায় গোটেইখিনি দেখাম বলক ভিডিঅ'টো গৈ থাকোঁ দেখুৱাই থাকিম ন আগত চাওক খোৱা বোৱা কৰি আছে ধুনীয়াকৈ আপোনাৰ বহি ধুনীয়াকৈ মানে ইয়াত চব ধুনীয়া সুবিধাবিলাক আছে ইয়াৰ ভিতৰত আপোনাৰ ইয়াত চাকি তাকি সিটো চাইডে আছে বাৰু চাকি জ্বলোৱা জেগা বলক দেখুৱাম অলপ আগত গৈ লওঁ এয়া খিচিৰি বনাই আছে খিচিৰি কেনেকৈ বনাই আছে দেখাই আছোঁ আৰু মানে ইয়াতে ধুনীয়াকৈ হ'লে খাম আৰু খাই বৈ চাহ এইটো চাইডে চচত আৰু খিচিৰি চাহ উতলালত গুণ কৰি দিম এয়া চাওক পূৰা উতলি আছে মজ্জা আছে আৰু এইটো চাহৰ কাম মোবাইল পালেহি একেবাৰে কেটাৰিং আহিব বুলি ক'লে নাই দেখোন কেটাৰিং আহিব বলক এতিয়া ৰান্ধনি ঘৰ চৰ এইবিলাক দেখাই আছোঁ সেইপিনে এইটো দেখিছে যে ইয়াত ৰান্ধনি মানে যিকোনো বস্তুবিলাক বাচন বৰ্তনৰ পৰা এইখিনি পায় তাৰপিছতে আপোনাৰ ৰ'ব ভিতৰৰ চাইডটো এনেই বাহিৰৰ পৰা অলপ দেখুৱাই দিছে চাওক ইয়াত চব পায় মানে ধুনীয়াকৈ আৰু ইটো চাইডে মানে চাকি জ্বলোৱা জেগা এইটো চাইডে চাওক ইয়াত ধুনীয়াকৈ চাকি তাকি জ্বলাব পাৰে আপোনালোকে বহুত চাকি জ্বলি আছে
ধুনীয়াকৈ ইয়াত চাকি টাকি জ্বলোৱা টাইম গ'ল বাৰু এতিয়া 12টা বাজি পাৰ হ'ল চাকি টাকি আমি জ্বলালোঁ আৰু আমি ধুনীয়াকৈ চাওক ভালকৈ দেখাই দিছোঁ হ'ব বাৰু এইজোপা চাওক তাল গছ টকৌ পাতৰ নিচিনা এইবিলাকো মানে জাপি চাপি বনাব পাৰি তাল পাতো পাৰি হ'বলা দেই মানে টকৌ পাতটো ধুনীয়াকৈ পাৰি বাৰু ধুনীয়াকৈ অলপ দেখুৱালোঁ আপোনালোকক আৰু চাওক পাতবিলাক কেনেকুৱা টকৌ পাতৰ সৈতে কি তাল গছ আমাৰ চব জেগাত নাই তেওঁ মানে আছে আৰু বহুতেই পায় বাৰু তাৰপিছতে আমি যে দেখাইছিলোঁ মানে তাৰ ভিতৰৰ দৃশ্যখিনি মানে কি আছিল শংকৰদেৱে পানী খোৱা পুখুৰী কিবা কিবি বাহিৰে ছাইডেও এনেকৈ ধুনীয়াকৈ সজাই মেলি বনাই থোৱা আছে বেক চাইডৰ পৰা চাওক এইখন গেটখন কিমান ধুনীয়াকৈ শৰাই সৈতে বনাই থোৱা আছে ন মজা আছে আমাৰ হৈ গ'ল থানৰ কামখিনি এতিয়া যাবলৈ ওলাইছোঁ বাইকখন হৈ ইয়াত হাতত আছে আমি বাইক লৈ যাম এতিয়া ব'লক আজিলৈ হ'ল আৰু চালোঁ মেলিলোঁ ফটো উঠিলোঁ